আপোনালোকে যাম বহুত ভাল ভাল বস্তু আছে। আজি আমি যাম মোৰ বসন্তীত আকৌ যাম। আজি এওঁ যাব আমাৰ লগত নতুন মেম্বাৰ আৰু এওঁতো দেখিছে আগতে আমাৰ ভিডিঅ'। আৰু আজি বসন্তীত আমি এজন নহয় দুজন নহয় তিনিজন কেমেৰামেন আছে চাৰিজন যাম এখন বাইকত সমস্যা নহয় ধুনীয়া দৃশ্য। ফাইনেলি তেওঁ বহুত টাইমৰ পাছত ষ্টাৰ্টটো দিলে। এই ৰ লৈ যা ষ্টাৰ্টটো দিলে আৰু আমি এতিয়া যাব ওলাইছোঁ। আমি জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আপোনালোকক ধুনীয়া জেগা এটা দেখাবলৈ। এইখিনি জেগা সেইদিনাখনো ব্লগত দেখিছে আকৌ চেম ৰাস্তাই, কাৰণ আমি এটা ৰাস্তা দিয়ে যাওঁ, আমাৰ গাঁও এখনেই হয়। গৈ আছোঁ গাঁও নহয় ৰুটটো এটাই হয় আৰু ৰাস্তাটো এটাই হয়। গাঁৱৰ ল'ৰাকেইটা গোটেইকেইটা বেলেগ বেলেগ গাঁৱৰ ল'ৰা বাৰু। আজি আপোনালোকক দেখাব গৈছোঁ যি আমাৰ এতিয়া নকওঁ নামটো আপোনালোকে চিনি পাব। কাৰণ যিহেতু জেগাখিনি বহুত পপুলাৰ জেগা আৰু তাতে সকলো ইয়াতে আহে আৰু এতিয়া আপোনালোক লৈ গৈ আছোঁ আৰু দেই। তো সেইদিনাখনি যে তাক লৈ গৈছিলোঁ বহুত টাইম আধা ঘণ্টা ৰখি পেলাই, তাক নিবলৈ আজিও আহিছোঁ। আকৌ তেহেঁতৰ ঘৰৰ ওচৰতে ৰখি আছোঁ, আপোনালোকক দেখাই আছোঁ। সিও আকৌ সেইদিনাখন নিচিনা বহি আছে বাইকত। আজি আকৌ সি আহিছে, এইটো তাৰ ঘৰটো দেখিছে নহয়। আজি আকৌ তাক লৈ গৈ আছোঁ। তো তাক লৈ আমি আহিলোঁ এতিয়া। বৰ্তমান ইয়াত অলপ ৰখিছোঁ আমি আহি পেলাই, আৰু কেইজনমান বহুত আহি আছে লগৰ। আজি এজাক চব ৰখি আছে। আজি তেওঁ নিজৰ বাইক লৈ আহিছে। তেওঁ দেখাই দিয়ক মুখখন। এইখন তেওঁ নিজৰ বাইক ডিউক লৈ আহিছে। আজি ডিউক তেল বহুত খাই বেচাৰাখনে। আমি ওলালোঁ যাবলৈ আকৌ। আমাৰ আজি যাম, নামটো কৈ দিছোঁ শুনক, টেঙা পানী। তাত টেঙা টেঙা পানী পাই কাৰণে নামটো বোলে টেঙা পানী। আজি তাকে চাম সোৱাদটো টেঙা পানী হয়নে নহয়, তাকে যাম। আমি সকলোবিলাক আহিলোঁ আজি, চব আগত গুচি গ'ল, আমি পাছত আহিছোঁ খালি। আমি এতিয়া গৈ আছোঁ, পামগৈ আৰু দুজনমান পাছত আছে, আহি থাকিব। সাধনু অ পেটলো আহি থাকা। অ কচৰিয়া তেৰা ইস্কুহে পিয়া। ইহঁতকেইটা ৰখি গ'ল, ব'লক গৈ থাকোঁ আকৌ এবাৰ। এইটো চাওক আপোনালোকে, এইটো টেঙাপানী ৰাস্তা ইমান এটা বৰ এটা ভাল নহয়, কিন্তু তেওঁ যাব পাৰে, বাইক গাড়ী ধুনীয়াকৈ যাব পাৰে। এইটো চাওক, গৈ থাকক ধুনীয়াকৈ গৈ থাকিব এইফালেদি, আৰু আগতকৈ ধুনীয়া দৃশ্য এটা দেখা পাব তাত। চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। এইটো চাব পাৰে, এইফালে নহয় এইফালে যাব দেই টেঙাপানীলৈ গ'লে। এইখন ধুনীয়া ৰাস্তা এটা পাব, বেছি দূৰ নাপায় এইটো ধুনীয়া ৰাস্তাটো। ইয়াত দেখিছে ধুনীয়া ৰাস্তা, বেছি দূৰ নাই। এই স্পীড ব্ৰেকাৰ বহুত দিছে সৰু সৰু ৰাস্তাত, একেলগে 3-4টা স্পীড ব্ৰেকাৰ দি থৈ দিয়ে। আৰু চাওক এতিয়া সুন্দৰ ৰাস্তা এটা দেখিব দেই, সুন্দৰ ৰাস্তা এটা দেখিব। এইটো চাওক কি ধুনীয়া ৰাস্তা, এইটো দি গৈ মজাই বেলেগ আৰু। বাইক বৰ্তমান মই চলোৱা নাই, মোৰ লগৰটোৱে চলাই আছে। মই পাছত বহি পেলাই চিঞৰি চিঞৰি গৈ আছোঁ। এয়া চাওক, এইখনে হৈছে টেঙাপানী, ভালকৈ চাই লওক। এইবিলাক চাওক চাহপাত দেখিছে ন, এখন এখন চাহপাত বাগান হয়। ইয়াত চাহপাত আপোনালোকে যিমান পায় ইয়াত আহিব আৰু চাহপাত লৈ যাব। এজনে মিচিকে মিচিকে হাঁহি আছে মোৰ কথা শুনি পেলাই। তেওঁক দেখাব চেষ্টা কৰিছোঁ কিন্তু পৰা নাই, ৰখক দেখাই আছোঁ। এইজন চাওক, তেওঁক আছে ওলাব বিচৰা নাই, কিন্তু তেওঁক মই উলিয়াই দিছোঁ জোৰ জবজ। দেখিছে যদি নাই দেখা যদি বাৰু বেয়া চেয়া নাপাব, মই কাটি দিম ব্লগ এইখন যদি তাৰ মুখখন অহা নাই। এইকণে মেইন ৰাস্তা, এইখন পাৰ হোৱাৰ লগতে আপোনালোকে টেঙাপানী এণ্ট্ৰি কৰি দিব। এইখন ৰাস্তা সাৱধানে যাব লাগে, এইখন ৰাস্তা পিছলি পৰিলে হাত ভৰি এটা যায়েই। বহুত ডাউন আছে ৰাস্তাটো, পাহাৰৰ নিচিনা, একদম পূৰা পাহাৰ কাটি বনাই দিয়া নিচিনা। এইখিনি টেঙাপানী নহয় কিন্তু এইখিনি গেলাপানী। এইটো টেঙাপানীৰ জিৰণি ঘৰ, ইয়াতে গোটেই ৰাইজে জিৰণি লৈ জেগাকণতে বহুতে জিৰণি লয়। আৰু ইয়াতে টেঙাপানী পোৱা যায়। এইটো দেখিছে নহয় পুখুৰীৰ নিচিনা এটা, চুইমিং পুলৰ নিচিনা, এইটো কি বস্তু নাজানো, তাতে টেঙাপানী ওলায়। এইটো চাওক, এই চাওক জংঘল দেখিছে ন, জংঘল। এইটো চাওক, এইফালে দেখাওক, এইটো চাওক টেঙাপানী দেখিছে নহয়, এইটো টেঙাপানী হয়। আহি যাওক দাদা এইফালে। আমি টেঙাপানী গৈ আছোঁ, টেঙাপানী যোনটো টেঙাপানী ফ্লেভাৰ, টেঙা টেঙা যে টেঙাপানী কয়, সেইটো টেঙাপানী দেখাওঁ আহক। আহক, দেখিছেনে মোক, দেখিছেনে? ইয়াৰ চেণ্ডেলটো খুলি লওঁ বাৰু, পানী হয় ন, পুচাই লওঁ অলপ। একদম বাইকৰ চাবি দেই। আহক আহক, এইয়া টেঙাপানীটো চাওক, টেঙাপানী ওলাই আছে, অকণ জুম কৰি দেখাই দিয়ক। দেখিছেনে টেঙাপানী? আহক, মই খাই দেখাম, মই খাই সোৱাদটো কম, মোক দেখা, মই খাই সোৱাদটো কম। আহক, চেণ্ডেলটো খুলি লওক। পানী লৰ আছে আৰু অলপ উঠাব লাগিব। কেমেৰামেন এইফালে উঠাই লওঁ, উঠাই লওঁ। দেখি আছে তোমাক দেখি আছেতো, আৰে দেখি আছে। চাওক পানী ওচৰলৈ লৈ আহিলোঁ আপোনালোকক, এয়া পানী চাওক, এয়া মই খাই দেখাম। এই চাওক, মুখটো চাফা কৰি লৈছোঁ।
অঁ টেঙা ফ্লেভাৰ এটা আহে টেঙা ফ্লেভাৰ এটা আহে ইমানো টেঙা নহয় টেঙা পানী বুলি কয় এইটো কাৰণে টেঙা পানী বুলি কয় এইটো বহুত টেঙা হয় এতিয়া ওচৰলৈ দেখাই দিয়ক পানীখিনি কেনেকৈ ওলাই থাকে এই যে পানী কেনেকৈ ওলাই থাকে তাৰপিছত মই খাম মজা আছে পানীটো টেঙা লাগে মজা আছে পানী টেঙা পানীটো ইয়াতে পায় কিন্তু এইটো টেঙা পানী বেলেগ ক'তো নাপায় এইখনতে আহিব টেঙা হয় জিঅন চৌটা খাই জিঅন চৌটোৰ ওচৰতে পাব এই জিঅন চৌটোৰ ওচৰত পাব এইখিনি টেঙা পানী এইটো টেঙা পানী হয় এই টেঙা পানীটো দেখিছে নহয় এই টেঙা পানীটো এই অঞ্চলৰ মানে যিমানখিনি মানুহ আছে ন সকলোৱে এই পানীটোৱে খায় গম পাইছে নহয় ইয়াৰ পৰা পানীটো চাপ্লাই হয় আৰু চবে পানীটো খায় এইবিলাকে পানী ইয়াৰ পৰাই নিয়ে আছে পানী নিব আহিছে দেখিছে নহয় চবে পানী ইয়াৰ পৰাই খায় যিমান এই অঞ্চলটো যিমান আছে এই টেঙা পানী এইখিনি চাহ বাগান হয় এইফালে থকা এই গোটেই অঞ্চলৰ পানী এওঁলোকে ইয়াৰ পৰাই পানী নিয়ে আৰু ইয়াৰ পৰাই খায় এতিয়া এইখিনি যিখিনি জেগা গোটেই প্লেচটোৰ বিষয়ে এজন লোকেল ল'ৰা আছে ইয়াত এওঁ নহয় এওঁ লোকেলে হয় বাট এওঁতকৈ বেছি বেলেগ এজনে জানে ঐ আহা হা এইজনে জানে এইজনে ক'ব লাগে না কি এইজনে ধুনীয়া গানো গায় কিন্তু গানো শুনাম বহুত ধুনীয়া গানো গায় কেঁচলগি টেঙা পানী এইটো কাৰণে বিখ্যাত টেঙা পানীৰ যি এই পানীটো অলপ টেঙেচিয়াৰ ভাৱ এটা থাকে আৰু পানীটো মানে এই যিখিনি আছে আদিবাসীসকল জনগোষ্ঠী তেখেতলোকে চাহ জনগোষ্ঠী ইয়াৰ পৰাই মানে পানী খায় আৰু আগত আছে পাহাৰ আগতে এটা কুঁৱাৰী এটা আগতে আছিলে এতিয়া 3 বছৰমান হ'ল বেছি হ'ল 5 বছৰমান হৈ গ'ল তো অফ হৈ গ'ল তো আগত মানে ৱাটাৰফল এটা আছে বাকী এইটো চাব পাৰে আপোনালোকে টেংকি আছে ইয়াতে ফিল্টাৰ হৈ পেলাই পানীটো তাত পাইপত মানে ওলাই তাৰ পৰা পানীটো খায় বাকী আপোনালোকে চাই আছে চেনেলটোৰ নাম কি আছিলে আপোনাৰ বেড ল'ৰা আপোনালোকে চাই আছে বেল ল'ৰা চেনেলটো আৰু চেনেলটো যদি চাই থাকিব ভিডিঅ'খিনি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাব আৰু নতুন ভিডিঅ' চাবলৈ আপোনালোকে বেল আইকন দবাব লাগিব তেওঁ যিজনে কৈ গ'ল যে গোটেই বিষয়টো ধুনীয়াকৈ বুজি পাইছে নহয় তাৰ মানে তেওঁ কৈছে ৱাটাৰফল এটা আছে বহুত দূৰত আছে ইয়াৰ পৰা মানে কমচে কম দুটা তিনিটামান পাহাৰ পাৰ হ'ব লাগিব সেই 2-3টা পাহাৰ পাৰ হৈ ৱাটাৰফল পাব কিন্তু ধুনীয়া ৱাটাৰফল সেইটো বেলেগ দিন আপোনালোকক দেখাম আজি যাব নোৱাৰোঁ আজি আমাৰ লেট হৈ গৈছে আজি যিহেতু আমাৰ বিহু হয় সেই বিহুৰ কাৰণে আমি অলপ সোনকালে ঘৰত যাব লাগিব আপোনাৰ এই পাহাৰটো দেখিছে এই পাহাৰটো বহুত ধুনীয়া হয় এইটো এটা পাহাৰ আপোনাৰ সেইদিনাখন এটা পাহাৰ দেখাইছিলোঁ এতিয়া এইটো আজি পাহাৰ এই ধুনীয়া পাহাৰ হয় এই পাহাৰটো দেখাম ওচৰৰ পৰা ইয়াৰ পৰা বাইক লৈ যাম বাৰু বাইক লৈ গৈ দেখাম আপোনাৰ ওপৰলৈ অলপ যিমান পাওঁ ওপৰলৈ গৈ দেখাম এতিয়া বেছি নহয় এয়া হ'ল আমি আপোনালোকক এতিয়া ওপৰলৈ লৈ যাম ধুনীয়াকৈ বাইকত নিম বাইকত যাম মানে ওপৰলৈ খোজকাঢ়ি অলপ কষ্ট হয় বাইকত যাম সেইকাৰণে এওঁ কিক মাৰিব এতিয়া চাওক কেনেকৈ ষ্টাৰ্ট দিয়ে দিয়ক ষ্টাৰ্ট মাৰিব চাওক এটাত নহ'ল কাম পাছলৈ আহি আছে মই ধৰি দিছোঁ অকণমান ক্লিয়াৰ বঢ়িয়া হৈ গ'ল আহক এতিয়া উঠক বাইকত উঠক আহক এওঁ যাব এওঁ ডিউক লৈ যাব তেওঁ আমি এনফিল্ড লৈ যাম আমাৰখন আগত যাব চাগে আমাৰখন বেছি মজবুত হয় এয়া তেওঁ ওলাইছে যিটো ৰাস্তা দি লৈ গৈছে এইটো আগত আমাৰ লগৰে হয় বলক আপোনালোকক দেখাই আছোঁ মই ধুনীয়াকৈ লৈ যাম বৰ্তমান আহি আছোঁ এইটো চাওক এই ব্ৰিজটো চবতছে মানে টেঙাপানীৰ বহুত পুৰণা ব্ৰিজ হয় এইটো 2009 চনত বনাইছিলে এই ব্ৰিজটো চাওক আহক আহি থাকক এই ব্ৰিজটো চাব চাওক আপোনালোকৰ ধুনীয়া ব্ৰিজ এই ব্ৰিজটো চাওক এইটো ব্ৰিজ দেখিছে এই ব্ৰিজটো মই কৈছোঁ এইটো 2009 চনত বনাইছিলে বহুত পুৰণা ব্ৰিজ হয় 2009 চনত বহুত মানে অলপ পুৰণা হয় প্ৰায় 10 বছৰ ওপৰত 2022 মানে 11 বছৰমান হৈ গ'ল ব্ৰিজটো এয়া চাওক এইটো চাওক এইটো এটা ৱাটাৰফল হয় ৱাটাৰফল যেনে বাৰিষা কালত বহুত পানী যায় বৰ্তমান পানী কমি আছে এনে পানী সুত আপুনি উঠি যাওক পানী সুতত গম পাইছে নহয় এইটো চাওক এইটো চাওক এই পানীটো যায় বহুত দূৰলৈ যায় পানীটো এই পানীটো এটা জুৰি হয় এইটো বহুত দূৰলৈ যায় পানীটো আৰু ইয়াত মানুহে পিকনিক খাব আহিব পাৰে এই পানীত নহয় বাৰু মানে চাইডে খাব পাৰিব এতিয়া এই পাহাৰৰ দৃশ্যত আমাৰ এজন ধুনীয়া ছিংগাৰ আছে বহুত সুন্দৰ গান গায় তেওঁ এতিয়ালৈকে ছ'চিয়েল মিডিয়াত গান গোৱা নাই তেওঁ গাম বুলি ভাবি আছে তেওঁ চাওক শুনক গানটো তেওঁ ধুনীয়া গান গাব আহক মোৰ লগত আহক এইজন চাওক চাওক নমস্কাৰ এইজন নাম হৈছে কৃষ্ণমণি হাজৰিকা আৰু মই দাস একো নাই বাৰু গান গাব লাগে তেওঁ ধুনীয়া গান এটা গাব পাহাৰৰ মিলাই গান এটা গাব দিয়ক এইফালে আহক এইফালে ধুনীয়া আহিব এইফালে আহক গাওক অলপ চলপ প্ৰচেষ্টাহে আৰু চেষ্টা কৰি আছোঁ পাহাৰীয়া মই ভয়ামৰে তই পাহাৰীয়া মই ভয়ামৰে তই পাহাৰী কৰি যা যৌৱনটো পৰিয়া মাদিলি প্ৰেমৰ কিনুৰি তেওঁ গানটো শুনি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব বহুত ধুনীয়া গান গায় তেওঁ এতিয়া তেওঁ নতুনকৈ এটা চেনেল খুলিম বুলি ভাবিছে তেওঁ গান গাব ধুনীয়া গান গাব আৰু তেওঁ ভালকৈ ছাপোৰ্ট কৰিব গম পাইছে নহয় আমিতো একেলগে কৰিম বাৰু গান গাবলৈ বহুত আশা আছে আৰু গান গাওঁ তেনেকৈ গুণগুণাওঁ তেনেকৈ নহয় যে মঞ্চত তেনেকৈ বিহু প্ৰগ্ৰেমবিলাক কৰোঁ দিহানামৰ প্ৰগ্ৰেম কৰোঁ
তো এতিয়া মাত্ৰাটো অলপ বেলেগ হৈ আছে, তথাপিও অলপমান দাঙি ধৰিছোঁ। সময় মানে ভুলখিনি আৰু ক্ষমা কৰি দিলে ভাল পাম। ধন্যবাদ। একদম। আৰু এতিয়া তেওঁ কৈছে যে ইতিমধ্যে যে মঞ্চত গোৱা নাই, তেওঁ আপোনালোকে যদি অলপ তেওঁক হেল্প কৰে মানে ছাপৰ্ট কৰে, তেওঁ মঞ্চতো উঠিব পাৰিব, বহুত ধুনীয়া ধুনীয়া গান গাব পাৰিব, গম পাইছে নহয়? কিবা এটা মানুহৰ আচলতে মানুহে যদি মৰম চেনেহ দিয়ে তেতিয়া আগ্ৰহটো বেছি বাঢ়ি যায় আৰু লগতে পোৱা যায়। আৰু লগতে তেওঁ মানে বহুত ধুনীয়া বিহু নাচে, ঢোল বজাই মানে বহুত ধুনীয়া ধুনীয়া, তেওঁ বহুত টেলেণ্ট আছে। টেলেণ্ট দেখাম আপোনালোকক ধুনীয়াকৈ, আৰু চব দেখাব তেওঁ, মানে আপোনালোকক চব দেখাব তেওঁ চেনেলটোত, আপোনালোকে চাই থাকিব। ধুনীয়া, তেওঁ বহুত টেলেণ্ট আছে, গম পাইছে নাই? ভগা দলং, এইটো ভগা দলংটো বহুত পুৰণা দলং, ভগা দলঙত তৰালি হ'বই লাগিব, যৌৱনৰ জখলাটো তৰালি বগাবই যে লাগিব, মৰম যেন এশৰি বতিলো পাৰে হম তুমি নহ'লে কেনেকৈ হবানে লগদি মোৰ তৰালি হবানে। বহুত পৰিছে, সেইটো কাৰণে মানে আমি এতিয়া তেওঁ গান শুনালোঁ হয়। এতিয়া মানে ৰ'দ বহুত দিছে ন, তেওঁ গান শুনি থাকিব, আপুনি পাছত শুনাই থাকিম, তেওঁ মোৰ লগত দেখিয়ে থাকিব, আমি এতিয়া একেলগে থাকিম, দেখি থাকিব ধুনীয়াকৈ। আৰু এতিয়া মানে আমি আপোনালোকক সেই ওপৰৰ পাহাৰ দেখাম বুলি যে কৈছিলোঁ, সেই পাহাৰ দেখাবলৈ যাম এতিয়া আপোনালোকক। দিয়ক এতিয়া আমি বলক সেই পাহাৰত যাওঁ, এই বাইক তাত আছে, মই থৈ আহিছোঁ, দিয়া বলক যাওঁ। যাওঁ ওপৰত যাওঁ। এই চাওক, এইটো ৰাস্তাটো বহুত বেয়া ৰাস্তা, ওপৰলৈ চাওক, যেন তেন যাব লাগিব। এই বাইক পাৰ হৈ গ'ল। এই চাওক ধুনীয়াকৈ গৈছোঁ ওপৰত, বহুত ধুনীয়া ৰাস্তা, ধুনীয়া বুলি নকওঁ মানে বহুত বেয়া ৰাস্তা, গৈ থাকক। মৰম সপোন সপোন এচাও পাইছে বাইক নাযায়, যেন তেন বাইক ঠেলি আছি, বাইকখন নিছে। এইবাৰ এইখন চাওঁ যায় নে নাযায় বাৰু, চাই লওক। এয়া মানে বাইক যাব নোৱাৰে, আৰু এখন যিহেতু ভাৰী বাইক, দুজনে নোৱাৰিছে, যেন তেন আপোনালোকক অলপ আগলৈ গৈ দেখাই আছোঁ মই। সেইটো চাওক, এই ৰাস্তাটো বন্ধ কৰি দিলে, আগতে ইয়াত দি আমি ওপৰলৈ গৈছিলোঁ। আপোনালোকক ইয়াৰ পৰা এটা ধুনীয়াকৈ পাহাৰখন অলপ দেখাবলৈ চেষ্টা কৰিম, অলপ বেছি নেদেখিব, এতিয়া অলপ দেখিব। সেই পাহাৰখন মই ধুনীয়াকৈ দেখাই দি আছোঁ, চাওক। এতিয়া মেইন কথাটো এইটো হ'ল, মানে আমাৰ ওপৰত যাব নিদিয়ে, গম পাইছে নাই? মানে চাইকেল খোজকাঢ়ি যাব পাৰে, কিন্তু গাড়ী মটৰ নিব নিদিয়ে, আমি খোজকাঢ়ি ইমান দূৰ নাযাওঁ। আৰু এতিয়া আপোনালোকে ইয়াত আহিব, ধুনীয়াকৈ পিকনিক খাব, ধুনীয়াকৈ খাই বৈ পেলাই যাব পাৰিব, গম পাইছে নহয়? আৰু ধুনীয়া পিকনিক প্লেচ হয়, একদম জানুৱাৰী মাহত পিকনিক খাই ন, এই মাহত বহুত ধুনীয়াকৈ চালক, পাহাৰটো চালক বহুত ধুনীয়া সৌন্দৰ্য পাব। দিয়ক আজিলৈ আমি বিদায় লৈছোঁ ইয়াতে, মানে আমি যামগৈ, আৰু পাছত আকৌ বেলেগ এদিন আপোনালোকক ওপৰত চাওঁ, চেষ্টা কৰিম দেখাবলৈ পাৰোঁ যদি। আজিলৈ ইমানতে সমাপ্ত। ব্লগটো এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, ধুনীয়াকৈ বেলেগৰ বজাই দিব। আৰু এই পাহাৰটো আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা এদিনৰ দিন দেখাই আছোঁ। এতিয়া বৰ্তমান যাব পৰা নাই, পাছত এদিন যাম, গম পাইছে নহয়? এতিয়া বলক যাওঁগৈ ঘৰলৈ। জয় আই অসম।